কারণ সিচুয়েশন ভালো নয়, কেবলমাত্র আমার রেসপন্সিবিলিটির উপরে সিচুয়েশনগুলো ডাক হয়ে আছে। এখনো 50,000 এরকম যদি এখনো 50,000 হয় কিমান কৰিলে আউটিনে তাই চলা আউটিনে যোৰহাট জিলা সমিতিৰ কাৰণে 50,000 টকা বাকি 50-50 বেলেগলৈ 50 নয় 40 সেন্ট্ৰেলৰ পৰা যিটো আহিছে আমাৰ ভোটিংটো আহিছে সেন্ট্ৰেলৰ পৰা যিটো আহিছে প্ৰপ'জেল প্ৰপ'জেলৰ পাব্লিক আৰু এনি অৰ্গেনাইজেশ্যনৰ গোটেই মেম্বাৰ স্কুলৰ কাৰণে আমাৰ আপোনালোকে পেমেণ্ট এটা দিব লাগিব তোমালোকে 5 লাখ টকা দিব লাগিব 5 লাখ টকা দিব লাগিব আৰু প্লেন এণ্ড এষ্টিমেটৰ যিটো বিষয় লাহেকে তোমালোকক দিম ঠিক আছে সেই বিষয়খিনি যদি হয় এটা সারা পরিবার কারণ সিচুয়েশন ভালো নয় কেবলমাত্র আমার রেসপন্সিবিলিটির উপরে সিচুয়েশনগুলো ডাক হয়ে আছে এখনো 50,000 এরকম যদি এখনো 50,000 হয় কিমান কৰিলে আউটিনে তাই চলা আউটিনে যোৰহাট জিলা সমিতিৰ কাৰণে 50,000 টকা বাকি 50-50 বেলেগলৈ 50 নয় 40 সেন্ট্ৰেলৰ পৰা যিটো আহিছে আমাৰ ভোটিংটো আহিছে সেন্ট্ৰেলৰ পৰা যিটো আহিছে প্ৰপ'জেল প্ৰপ'জেলৰ পাব্লিক আৰু এনি অৰ্গেনাইজেশ্যনৰ গোটেই মেম্বাৰ স্কুলৰ কাৰণে আমাৰ আপোনালোকে পেমেণ্ট এটা দিব লাগিব তোমালোকে 5 লাখ টকা দিব লাগিব 5 লাখ টকা দিব লাগিব আৰু প্লেন এণ্ড এষ্টিমেটৰ যিটো বিষয় লাহেকে তোমালোকক দিম ঠিক আছে সেই বিষয়খিনি যদি হয় এতিয়া সারা পরিবার পাব্লিক মিডিয়া তাত গৈ হাজিৰ হৈ যাব হুলস্থুল হ'ব